নমস্কাৰ বন্ধুসকল, মই আজি আহিছোঁ এনেকুৱা এজন ব্যক্তিৰ ওচৰলৈ, যিজন ব্যক্তি আপোনালোকৰ পইচা নিদিলেও আপোনালোকে চিনি পাব। যিজন ব্যক্তিৰ নাম হৈছে মুক্তি ভূঞা। মুক্তি ভূঞা ঘৰ আছে আচলতে চাচনি অঞ্চলৰ হালোৱা গাঁৱত। তো আজি মই সেই হালোৱা গাঁৱৰ চাচনি অঞ্চলৰ এই মুক্তি ভূঞাদেৱৰ ওচৰলৈ আহিছোঁ। মুক্তি ভূঞা বাসগৃহত এতিয়া বহি আছোঁ। মই আপোনালোকৰ মুক্তি ভূঞা এতিয়া চিনাকি কৰাই দিব বিচাৰিছোঁ। তো আপোনালোকক ব্যক্তিজনৰ বিষয়ে বেলেগকৈ চিনাকি নিদিলেও হ'ব, সদৌ অসমবাসী ৰাইজে জানেই ব্যক্তিজন কেনেকুৱা কি স্বৰূপ। আপোনালোকে জানেই মুক্তি ভূঞা এজন এনেকুৱা পেৰডি, যিজন মানে আপোনালোকে এনেকুৱা এটা গান দিয়ক, যিটো গান আপুনি অকল জাষ্ট 30 ছেকেণ্ড 40 ছেকেণ্ডমানৰ কাৰণে শুনাই দিয়ক, সেই গানটো আপোনালোকৰ আগত লগে নিমিষতে পেৰডিলৈ ৰূপান্তৰিত কৰি দিব পাৰে। সেনেকুৱা এজন ব্যক্তি, এটা বহুত বেলেগ এটা টেলেণ্ট আছে মুক্তি ভূঞাদেৱৰ, আপোনালোকে চাব এতিয়া। তো মই মুক্তি ভূঞাদেৱক এতিয়া এটি গীত গাবলৈ অনুৰোধ জনাম, যিটো গীত মানে মই গাই দিম প্ৰথমতে, তাৰপিছত তেওঁ সেই গীতটো আকৌ পেৰডিলৈ ৰূপান্তৰিত কৰি দিব। মানে মোৰ মাতটো বেয়া হ'ব পাৰে, কিন্তু তেখেতৰ লগত ক'ত পাৰিম আৰু, চেষ্টা কৰিছোঁ আৰু তথাপিও। তো মই গীতটো এইটো দিম, নীল আকাশদেৱৰ এই মাছলৈ গৈছিলোঁ গীতটো। মাছলৈ গৈছিলোঁ এজনো নাপালোঁ, ঘৰলৈ আহি মই নিমখ ভাত খাই দিলোঁ। এই গীতটি মই মানে মুক্তি ভূঞাদেৱক পেৰডিলৈ ৰূপান্তৰিত কৰিব দিম। তো আপোনালোকে চাওক। ঘৰত গৈছিলোঁ ছজনীমান দেখিলোঁ, তাই মাজুজনী কাটুককৈ পতালোঁ, আকৌ তাৰে পিছে এদিনাই পলুৱাই আনিলোঁ, টাউনৰ মাজতে পলুৱাই ৰাখিলোঁ, হেনো দিনে ধৰি মাইকী কৰি ল'লোঁ, নতুনকৈ জীৱনত বিয়া পাতি ল'লোঁ মই। ধন্যবাদ। সন্ধিয়া আঞ্চলিক বাতৰি পঢ়িছোঁ, শুনক দীপক মেখেলা ধোৱাই। যোৱাকালি প্ৰবল ধুমুহা বানপানী হোৱাত বিহাও কেইজনমান টপাদে ছোৱালী মূৰৰ টিকনি কেইডালমান আহি ব্ৰহ্মপুত্ৰত পৰিছে। উক্ত টিকনিকেইডাল ব্ৰহ্মপুত্ৰদি উজাই গৈ শৰাইঘাটৰ দলঙত লাগি আছে বুলি আৰক্ষী সূত্ৰই প্ৰমাণ কৰে। লগতে আৰক্ষী সূত্ৰই এইদা কয় যে কেইডালমান টিকনি উদ্ধাৰ কৰা হৈছে আৰু কেইডালমান টিকনি জিএমচি লগাই টানি উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে নিজৰ মাকৰ প্ৰতিমূৰ্তিৰ ওপৰত থিয় হৈ 15 ফুট ওপৰলৈ জঁপিয়াওঁতে পুনৰ ঘূৰি আহি মাটিত খুন্দা খোৱাত নিজে আত্মহত্যা কৰি মৃত্যুবৰণ কৰে। এনে ঘটনা শুনি ছোনিয়া গান্ধীয়ে ঢাকা চকুপানী ববলৈ ধৰাত মাদ্ৰাজ মহানগৰীত বানপানী সৃষ্টি হোৱাত এজনী মহিলা কনিষ্টবল আৰু কেইজনমান পুলিচ বিষয়া নিহত হয়। আহত লোকবিলাকক গাঁতত পুতি থোৱা হয় আৰু নিহত লোকবিলাকক পশু চিকিৎসালয়ত ভৰ্তি হোৱা হয়। প্ৰধান বাতৰিবিলাক থুলতে আকৌ এবাৰ কৈ দিছোঁ। অসমত 100%ৰ ভিতৰত 60% ধাতু উৎপাদন হয়, তাই 20% নিগনিয়ে কণ্টেক্ট লয়। পেটিকোটটো এজনী চিললৈ টপিয়াই যায়। উক্ত পেটিকোটটো উদ্ধাৰ কাৰণে বিমল বৰাক দায়িত্ব দিয়াত আৰক্ষী বিভাগে উদ্ধাৰ কৰি গম পাইছে যে হিমন্ত বিশ্ব শৰ্মা টিভি এণ্টেনাৰ লাগি আছে বুলি আৰক্ষী সূত্ৰই প্ৰমাণ কৰে। লগতে আৰক্ষী সূত্ৰই এইটো কয় যে উক্ত পেটিকোটটোত কিছুমান চৰাই বাঁহ লোৱাত 142টা চৰাইকণী পেটিকোটটোৰ পৰা উদ্ধাৰ কৰি পৰীক্ষা কৰিবলৈ স্থানান্তৰ কৰোৱায়। প্ৰধান বাতৰিবিলাক আকৌ এবাৰ থুলতে কৈ দিছোঁ। ইতিপূৰ্বে হৈ যোৱা ঘটনাপূৰ্বে জনাই যে বানপানী বিধ্বস্ত এৰিয়াত দিবলৈ যাওঁতে ৰেচনে হেলিকপ্টাৰ পেলাওঁতে কিছুমান 2 নম্বৰ কৰি নিজৰ ঘৰত ঘৈণীয়েকৰ ওপৰত ৰাখোঁতে গুদামত ধৰি দৰালে জেলত যাবলগীয়া হয়। সেইকেইটা কিন্তু মেলি দিয়া হয়, কিন্তু প্ৰকৃত কিন্তু ডুপ্লিকেট চুকেইটাক ৰাখি থোৱা। কিন্তু আমাৰ এই মোৰ দদৌ হয় ককা, তেখেতৰ গীত মই সৰুৰ পৰা শুনি মই মুখস্থ ৰাখিছোঁ। ভাল লাগে গীতটো, সেইকাৰণে মই তেখেতৰ লগত আজি মহেন্দ্ৰ হাজৰিকাই মোৰ ঘৰত আহি ভাত খান মানি খাই গৈছে। লুইনজ্যোতি গগৈৰ লগত লগ খাই যেতিয়া জাতীয় পৰিষদৰ লগত ইলেকশ্যনৰ ক্ষেত্ৰত আহিছিল, গতিকে তেতিয়া আহিছিল যথেষ্ট। আমি কথা ক'বলৈ ভয় নকৰোঁ, যিয়ে নহওক, যিকোনো ৰাজনীতিৰ দলেই নহওক বা যিকোনো হেৰিয়ে নহওক। গতিকে লুইনজ্যোতি আহিছিল, মহেন্দ্ৰ হাজৰিকা আহিছিল, দিগন্ত গোহাঁই আহিছিল, লোহিত গগৈ আহিছিল, মোৰ ঘৰত ভাত পানী খাই গৈছে, লগতে গানো গাইছিলোঁ।
সেই গতিকে তেতিয়া মহেন্দ্ৰ হাজৰিকাৰ গীতটোত মনে অ ৰূপহী গাভৰুৰে জাক এই গীতটি পেৰডি এই গীতটো যে মুক্তি ভূঞাই প্ৰথমবাৰৰ কাৰণে বেলেগ কোনো মহেন্দ্ৰ হাজৰিকাই ভাত খাবলৈ আহোঁতে তেতিয়া মহেন্দ্ৰ হাজৰিকাই খুব তত লৈছিল মুক্তি ভূঞা হিচাপে যে মুক্তি ভূঞাই যে মোৰ গীতটো যে পেৰডি কৰিছে গতিকে সেই গানটো মোৰ নাতি ল'ৰা এটাই গাব ৰূপহী গাভৰু এজাক বাবু ভাল লাগে বাবু বাবু গীতটি শুনি মোৰ ভাল লাগে সেই বাবু অন্য কোনোবা নহয় সদৌ অসমবাসী ৰাইজে চিনি পায় সেই চিনি পোৱাজনৰ ককাইকেই আমাৰ জবলা ইডোখৰ নকঙীয়া বুলি কোৱা ককাইক জবলা ককাইক গতিকে সদৌ অসমবাসী ৰাইজে জানিব ময়োতো এটা দীপক মেখেলাদাৰ বুলি সম্পূৰ্ণ জানে এই যে কেৰৱ মুক্তি ভূঞা গতিকে সেই গীতটো মই ৰচনা কৰি দিয়া মোৰ নাতি পোৱালিটোৱে গাব জবলাও মোৰ নাতি অঁ গাম মই একেলগতে গাই যাম গোৱা 1 2 3 4 লেতেৰি গাভৰুৰে জাক তোমাৰ পিঠিত ইমান উখল এবাৰো নঘনে গা তোমাৰ পিঠিত ইমান উখল এবাৰো নঘনে গা বহলকৈ পিঠিতে তাঁতৰ বান্ধিলে গুই চালদৰে পপৰীয়া পুতুলা চুলিতে উপনীয়ে খেলিলে হিৰঙা চাহি চালে চালে তোৰ খজুতি জানো নাই ঘহি এবাৰ তুমি কিয় বাহাৰু ধোৱানা মই এবাৰ তুমি কিয় বাহাৰু ধোৱানা চাইকেলত টিলিঙাত ওলাই দেখা নিদিয়ে মাৰুতিকা হৰণত ওলাই আহে চাইকেলত টিলিঙাত ওলাই দেখা নিদিয়ে মাৰুতিকা হৰণত ওলাই আহে বাপেকৰ টকাৰে মাৰুতিকা চলালে ধুনীয়া ছোৱালী দেখোন লাই লাগে পাকত বহি প্ৰেম কৰে কত লৰাই ডেটিং দিয়ে আছে জানো হিচা লৰাই ডেটিং দিয়ে আছে জানো হিচাপ লেতেৰি গাভৰুৰে জাক তোমাৰ পিঠিত ইমান উখল এবাৰো নঘনে গা তোমাৰ পিঠিত ইমান উখল এবাৰো নঘনে গা আজি যে তোমালোকে আহিছে আপোনালোকে বুলি কৈ পাইছোঁ দেই মোৰ ল'ৰাৰ লগত ল'ৰা গতিকে তোমালোকে মুক্তি ভূঞাই দীপক মেখেলাধৰ বুলি আজি আহিছা গতিকে এইখিনি যদি মোৰ গানবিলাক যদি অল অসমীয়া আজিও জানে আজিও চাই থাকিলে কি চেষ্টাপ নাম মেকআপ বুলি কয় মই নাজানো মই শিক্ষিত নহয় যদিও আজি গৃহৰক্ষী বাহিনীত জোৱান হিচাপে চাকৰি কৰি আছোঁ গতিকে মই চেষ্টাপ না হোৱাটছআপ না কি সেই মোবাইল মই সৰুটোৱে ল'ম মই কিন্তু দামীটো পিটিকিব নাজানো গতিকে সেইটোৱে ধন্যবাদ তোমালোকে যে আহি মোৰ ঘৰত যে উপস্থিত হ'লা এইখিনি অক্ষয় ধন্যবাদ জ্ঞাপন কৰি
এই মেখেলা ধুৱাই বিদায় লৈছোঁ শুভৰাত্ৰি ধন্যবাদ জনাইছোঁ আপোনাকো ইমানখিনি সময় দিয়াৰ কাৰণে আপোনাক শুভৰাত্ৰি তো এতিয়া আমি মুক্তি ভূঞা দেৱৰ ঘৰতে আছোঁ যাবলৈ ওলাইছোঁ আৰু এইখিনিতে কথা এষাৰ কৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰি দিব লাইক কমেণ্ট কৰি দিব ধন্যবাদ